গুড মৰ্নিং এভৰিৱান। চাওক ৰাতিপুৱাই কিমান কুঁৱলী পৰিছে। কুঁৱলীৰ কাৰণে ৰাস্তাই চিনি পোৱা নাযায়। সেয়েহে যান বাহন ব্যৱহাৰকাৰীসকলৰ বাবে এতিয়া আহ্বান, সকলোৱে যাতে সাৱধানেৰে নিজৰ যাতায়াত ব্যৱস্থাত গাড়ীসমূহ ভালকৈ লাহে লাহে চলায়। দেখিছে আমাৰ ছাত্ৰীবোৰ গৈ আছে ঠাণ্ডাত। কুঁৱলীৰে ভৰা চাৰিওফালে। তেনেকৈয়ে আহিলোঁ আমি ৰাতিপুৱাৰ নিজৰ কৰ্মস্থলীলে। এতিয়া চাওক, নাহিলেও নহয়, আহিলেও কষ্ট। ৰাস্তাটো দেখিছোঁ মাত্ৰ, বাকী দূৰ দূৰণিলৈ একো দেখা পোৱা নাযায়। ইমান কুঁৱলী, টুৱেটাৰ তিতি গৈছে মোৰ। কুঁৱলীয়ে কুঁৱলী। এনেখন সুফলা, এনেখন মৰমৰ দেশ। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? ৰাইডেনছৰ। এইটো কি বস্তু? আমাৰ সন্মুখতে থাকে, কিন্তু আমি দেখা নাপাওঁ। পৃথিৱীত জন্ম লৈ আকাশত উৰে, নতুনকৈ জন্ম লৈ পৃথিৱীত পৰে। এখন আমার বিদ্যালয়, ভারতবর্ষ আমার দেশ, আমার দেশের সম্মান আমার সম্মান, আমার দেশখন Ussala sala gitara
জোরকৈ জোরকৈ Call listening now move to respective classes and can নকওঁ